নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। এইযোৰ চাওকচোন কি হয়। এইযোৰ হৈছে নতুন চেণ্ডেল। এইযোৰ মোক মোৰ বাইদেৱে গিফ্ট কৰিছে। মই ফিটা মাৰা চেণ্ডেল পিন্ধি বহুত ভাল পাওঁ, সেইকাৰণে তাই মোক এনেকুৱা ফিটা মাৰা চেণ্ডেল গিফ্ট কৰিছে। আৰু চেণ্ডেলযোৰ মই পিন্ধি চাই আছোঁ, চেণ্ডেলযোৰ আতে নে নাতে, সৰুৱে হয় নে ডাঙৰে হয়, কেনেকুৱা লাগিছে পিন্ধি চাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বাজিছে দিনৰ 3টা আৰু মই বনাব লৈছোঁ অমিতাৰ খাৰ। তো কেনেদৰে অমিতাৰ খাৰ মই বনাওঁ চাওকচোন, বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আগতে একাপ চাহ খাই লওঁ ৰ'ব। এইটো হৈছে এটা কেঁচা অমিতা আৰু ইয়াক আজি খাৰেৰে ৰান্ধিম। আৰু মই আহিছোঁ সাজি কাচি অমিতা কাটিবলৈ পিৰা আৰু ডালাও আনিছোঁ, বঠিও আনিছোঁ। ডালাখন আনিছোঁ, অমিতাটো ফালি দিয়াৰ লগে লগে গুটিকেইটা দৌৰ মাৰে, ই যাতে ডালাতে থাকে সেইকাৰণে ডালাখন লগত লৈ আহিছোঁ। আদা, নহৰু, পিঁয়াজ এইবিলাকেৰে অমিতাখিনি আলুখিনি ভাজি লৈ অকণমান নিমখ আন্দাজমতে ছটিয়াই দিব। আৰু এইটো হৈছে কলা খাৰ, কলগছৰ পৰা বনোৱা হয়। কলা খাৰো দিব পাৰে, চ'দা খাৰো দিব পাৰে। আৰু এই কলা খাৰ মই 1 কৰচ দিছোঁ, নিজৰ আন্দাজমতে আপোনালোকেও দিব পাৰে। এইখিনি এনেকৈ ছটিয়াই দিব। এইখিনি ছটিয়াই লাৰি চাৰি দি ঢাকনিখন মাৰি দিব। ইয়াৰ পিছতে গেছৰ জুইটো কমাই দিব। অমিতাখিনি মই খাৰতে ভাজি পমাই দিছোঁ। ইয়াৰ আগতে পানী দিয়া নাছিলোঁ। অমিতাৰ পানীৰে অমিতাখিনি সিজিছে আৰু এতিয়া মই ইয়াত পানী ঢালিছোঁ। ইয়াৰ আগতে মই হালধি দিয়া নাছিলোঁ। আঞ্জাখনৰ পানী ঢালাৰ পিছত 1 উতল অহাৰ পিছতহে মই হালধিটো এড কৰিম। হালধি আৰু খাৰ একেলগে দিলে আঞ্জাখন ৰঙা পৰি গ'ল হয়। এতিয়া এটা সুন্দৰ কালাৰ আহিব। অসমীয়া মানুহে খাৰ খাই বহুত ভাল পায়, সেইকাৰণে কয় খাৰ খোৱা অসমীয়া। আমিও বহুত খাৰ খাওঁ আৰু খাৰ নিজে বনাওঁ কলগছৰ পৰা। এয়া চাওক, মোৰ আঞ্জাখনত নিচলা ফুট উঠিছে। আইতাই শিকাইছিল, এনেকৈ টুপকৈ নিচলা ফুট উঠিলে আঞ্জাখন কমপ্লিট হোৱা বুলি কয়। এতিয়া চাওকচোন কি ধুনীয়া দেখিছে মোৰ আঞ্জাখন। টান অমিতাৰ খাৰ খাবলৈ ৰেডি। কেনেকুৱা লাগিল ভিডিঅ'টো তেনেহ'লে? যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।